জানা ব্যস্ততাপূৰ্ণ গোটেই দিনটোৰ পৰিক্ৰমাৰ মাজত তোমাৰ লগত এবাৰ কথা নাপাতিলে এতিয়া পলভৰচোন নাযায় নোপাই যেনে লাগে। তোমাৰ মুখেৰে মোৰ নামটো শুনি আচৰিত ভাল লাগে অ। বোলে চাওঁ নাচাওঁ কৈ অৱশেষত লাজ লাজ চাৱনিয়ে হঠাতে তুমি যে বোলে চাই দিয়া, তেতিয়া কিন্তু মোৰ বিৰাট লাজ লাগি যায় জানা। তোমাক দেখি কিয় নাজানো কিন্তু বৰ জোৰে কঁপি উঠে মোৰ হিয়াখন। তোমাক পাই এতিয়া মই সলনি হ'বলৈ ধৰিছো, নিজেই অনুভৱ কৰোঁ মই যেন এটা মেচ্যুৰ্ড এণ্ড ৰেছপনচিবল পাৰ্চন। নাজানো এয়া কি অনুভূতি। তোমালৈ ইমান মৰম, কিন্তু তোমাৰ লগত যে মোৰ সম্পৰ্ক ভৱিষ্যতহীন। গোটেই দিনটো তোমাক এবাৰ নেদেখিলে মোৰ মনটো ভাল নালাগে। তোমাক লৈ লিখা কবিতাবোৰেৰে এতিয়া মোৰ ডায়েৰী পৃষ্ঠাবোৰ সঘনাই ভৰি উঠিছে জানা। ঐ কোৱা না কি হৈছে অ মোৰ? আজিকালি তোমাৰ নামৰ হাঁহিটো অনবৰতে মোৰ ওঠত লাগিয়ে থাকে দেখোন। লগৰবোৰে কিন্তু কয় সঁচাই মই তোমাৰ প্ৰেমত পৰিছো নি?